অরামে অন্য অন্যে সাই মাত্র আখি মন তুস্তি লাজে কেহু নাখিল লড় পরাউঠি শুনা সভা সদ পদ ভাগৱত কথা মনুষ্য জন্ম কৰিতো নকৰি বৃথা সমস্তে শাস্ত্ৰ তয়াক শুনি পত্ৰেক কোটি শতক নাপাই মনুষ্য হুইমেক দেৱৰ দুৰ্লভ জন্ম যেন চিন্তামণি বিষয়কা চৰমূলে নিবিকাশিত কৃষ্ণ কৃষ্ণ আমাক উপদেশত বৰতাই উপদেশত ক'লে হে লোকাই তোমাৰ সমস্তে যিটো জীৱন পাইছা এইটো জীৱন তোমালোকে পোৱা জীৱনটো মানিকৰ সদৃশ মূল্যৱান জনমটো যেনেকে আইসকলে এখন কাঁচৰ আইনা পৰিলেই ভাঙি যোৱা এখন আইনাৰ কাৰণত কি কৰে সৰা চুলিসমূহ দি পঠায় ঠিক তেনেকে ইয়াৰ আগত কিছু বেপাৰী আহিছিল আগৰ বুটা বচা চেলেং চাদৰৰ গুণাবিলাক হয়নে বাৰু আইসকলে পুৰণা চাদৰৰ পৰা গোটাই ৰাখি এখন কাঁচৰ আইনাৰ কাৰণত বেপাৰীৰ হাতত সেই গুণাসমূহ দি দিছিল ঠিক তৰুণৰ হে লোকাই তোমালোকৰ এই জীৱনটো ইমান মূল্যৱান জীৱন এই জীৱনটো মাত্ৰ বিষয় নামৰ এখন কাঁচৰ কাৰণত তোমালোকে জীৱনটো অথলে নিনিয়াবা দেই অথলে নিনিয়াবা কিয়নো তোমালোকৰ জীৱনৰ মূল্য আছে এই নৰ দেহাটো তোমালোকৰ পোৱাৰ এটাই মূল উদ্দেশ্য সেইটোৱে হ'ল ধৰ্ম অৰ্থ কাম মুখ্য এই চাৰি বস্তু সাধন কৰিব পাৰিলে তোমালোকে মানৱী জনম সফল কৰিব পাৰিবা অৰ্থাৎ জীৱক গতি মুক্তি দিয়াব পাৰিবা তেনে জীৱন মই আকৌ কি কৰিছোঁ ধূলি বালিৰ লগত বিষয়ৰ লগত খেলা খেলি আছোঁ এই জন্মটোতেই আমি বাৰু মাধৱ পুৰুষে ঘোষাত কৈছে বিষয় সম্ভোগ সুখ সমস্ত যোনিতে পায় হৰি সেৱা কোনো কালে নাই কেৱলে মনুষ্য তনু হৰিৰ সেৱাৰ যোগ্য জানি পুৰা হৰি গুণ গায় যিটো মানৱী জনমত আমি এক কৃষ্ণ ভগৱন্তক ভজি আমি ধৰ্ম অৰ্থ কাম মুখ্য চাৰি বস্তু সাধন কৰি জীৱক কি কৰিব পাৰোঁ জীৱক ক'ৰ পৰা আহিছে প্ৰভু ভগৱন্তৰ অংশে আহিছে আকৌ প্ৰভু ভগৱন্ততে আমি জীৱক লগাব লাগি গৈ যায় দেই তাৰ পৰিৱৰ্তে আমি বিষয়ত যদি সময়কণ নষ্ট কৰোঁ জীৱনটো অথলে যাব এই সম্পৰ্কে আমি অকণমান বাহিৰৰ পৰা আহোঁ কীৰ্তনত এইটো বেদৰ স্তুতি বুলি দুআধ্যায় আছে আপোনালোকে পঢ়িছে বেদৰ স্তুতিৰ প্ৰথম পদ জনাই হ'ল জগত সংহৰি প্ৰভু সুতি আছা নাৰায়ণ তদু প্ৰথম নিশ্বাসতে বাদক ধৰিলোঁ আমি বেদগণ এই পদৰ লগত সম্বন্ধ আছে কাৰণে আমি কীৰ্তনৰ এই বেদৰ স্তুতিৰ পৰা অনা হৈছে তাত পূৰ্বৰ মহাপ্ৰলয়ত
সমস্ত জগত সাৰসাৰ কৰি শ্ৰী নাৰায়ণে অনন্ত শয্যাত বহু কাল তেওঁ আৰামত বিশ্ৰাম লৈ কটালে। বহু কালৰ অন্তত এদিনাখন শ্ৰী নাৰায়ণৰ মন গ'ল নহয়, অকলশৰে থাকি কৰোঁ কোনো কাজ, হৃদয়ৰ পৰা কৰোঁ মহামায়াক বাজ। গতিকে মহামায়াক সৃষ্টি কৰি লৈ সৃষ্টি কৰিবৰ কাৰণত ব্ৰহ্মা বিষ্ণু মহেশক দায়িত্ব দিলে। সৃষ্টি স্থিতি আৰু লয় কাৰণত, পালন সংহাৰণৰ কাৰণত এই তিনিজনক ভাগে ভাগে দায়িত্ব দি প্ৰভু শ্ৰী নাৰায়ণে তেওঁৰ প্ৰথম নিশ্বাসৰ পৰা 4 মুঠি জীৱৰ সৃষ্টি কৰিলে। এই 4 মুঠি জীৱ যেতিয়া সৃষ্টি হ'ল, 4 মুঠি জীৱক ক'ৰবাত ৰাখিব লাগিব। গতিকে একোটা সজাৰ প্ৰয়োজন। গতিকে এই সজাটো ক'ত পাব এতিয়া? তেতিয়া শ্ৰী নাৰায়ণে কি হ'ল, তেওঁ নিজে বীজ ব্ৰহ্ম ৰূপেৰে আহিল। আপোনালোকে জানিছে কথাখিনি নহয় জানো বাৰু? যি বীজৰ দ্বাৰা, সেই বীজই হ'ল প্ৰভু ভগৱন্ত, হয়নে? সেই বীজৰ দ্বাৰা আপোনাৰ আমাৰ পিতৃয়ে আমাৰ মাতৃক যেতিয়া দান দিছিল, বীজ দান দিছিল, তাৰ পৰা আপোনাৰ আমাৰ এই পঞ্চভূতি দেহাটোৰ উৎপত্তি হ'ল। এই পঞ্চভূতি দেহা উৎপত্তি হ'ল। দেহা যদি কলিত অন্ন নাখায় তেতিয়াহ'লে দেহা কি হ'ব? দেহাৰ মৃত্যু হ'ব। গতিকে প্ৰভু ভগৱন্তই কি কৰিলে? আকৌ অন্ন ৰূপেৰে আহিল দেই। অন্ন ৰূপেৰে আহি এই দেহাটো পঞ্চভূতি দেহে আমি অন্ন ভঞ্জন কৰিহে আমি জীৱন ধাৰণ কৰিব পাৰিম। তেতিয়াওতো জীৱৰ মুকুতি নহ'ব। গতিকে প্ৰভু ভগৱন্তই অক্ষৰ ব্ৰহ্ম ৰূপেৰে তেওঁ আহিল। আজি ভাগৱতত ইয়াত 3 লাখ কিমানটা মানে 51 লাখ কিমান হাজাৰ শব্দ আছে। এই প্ৰতিটো শব্দই একোজন পৰম ব্ৰহ্ম দেই। অক্ষৰকে ব্ৰহ্ম মানি পুঁজি বাহা অনুমানি। গতিকে ভাগৱতত এই শব্দ ব্ৰহ্মই কি হ'ল, ইয়াত বিৰাজমান হৈ আছে। প্ৰতিটো শব্দতে কৃষ্ণ ভগৱন্ত সোমাই আছে। গতিকে এয়াই নহয়, তেতিয়া তেওঁ আকৌ শব্দ ব্ৰহ্ম ৰূপেৰে আহিল। তাকে কোৱা হয় নাদ ব্ৰহ্ম। শব্দ ব্ৰহ্ম বা নাদ ব্ৰহ্ম। বাৰু যা নহওক, এতিয়া এই দেহাটো আমি যে যিটো নৰ দেহা পালোঁ, এই নৰ দেহাটোৰ মাধ্যমেদি আমি অকল খাই বৈ ভোগ কৰি জীয়াই থকাটোৱে কাম্য নহয়। আমি প্ৰভু ভগৱন্ত শব্দ ব্ৰহ্মৰ মাধ্যমেদি আমি ভগৱন্ত পুৰুষক আমি হৃদয়ত থাপিব লাগিব। তেতিয়াহে আমাৰ ধৰ্ম, অৰ্থ, কাম, মোক্ষ 4 বস্তু সাধন হ'ব। গতিকে আমাৰ এই জনমটো যাতে আমাক কি কৈছেগৈ যায়, মিছাতে কাছক লাগে, এখন ভগা পৰিলেই ভাঙি যোৱা আইনা এখনক লাগে তোমালোকে জীৱনটো মানে নষ্ট নকৰিবা। আজিও এই কথাখিনি কিন্তু আমি পুৰুষসকলে বুজি নাপাওঁ। আজি দ্বাপৰত গোকুলৰ বৰ্জৰ সমস্ত গোপিনীসকলে কৃষ্ণ ভগৱন্তক স্বামী ৰূপে পাব বিচাৰি, গতিকে কৃষ্ণ ভগৱন্তই প্ৰথম এই গোপিনীসকলৰ লগত ৰাস কেলি কৰিছে। ক'ত? বৰ্জৰ যমুনাৰ জল। তেতিয়া কৃষ্ণ ভগৱন্তই গোপীসকলক ক'লে, তোমালোকৰ বস্ত্ৰখিনি মোৰ প্ৰয়োজন নাই নহয়, আনিলোঁ আহা, তোমালোকে লৈ যোৱা। এইখিনি আমি পিছৰ আধ্যাত পামগৈ যায়। এইখিনি ইমানতে এৰিলোঁ। বৰ্জৰ গোপিনী সমস্তই যদি কৃষ্ণ ভগৱন্তক স্বামী ৰূপে পাবৰ বাঞ্ছা কৰি তেওঁলোকৰ জীৱন ধন্য কৰিব পাৰে, তেতিয়াহ'লে আমি পুৰুষসকলে কিয় নোৱাৰোঁ? পুৰুষসকলকো আমাৰ শ্ৰীমন্ত শংকৰ গুৰুজনাই কৈছে, তোমাক সমস্তই কি কৰিবা? প্ৰকৃতি সাজি কৃষ্ণ ভগৱন্তৰ লগত প্ৰেমা লাভ কৰিবা।
হয়নে বাৰু? আজি আমি সমস্ত ভকতেও প্ৰকৃতি সাজি কৃষ্ণৰ লগত কি প্ৰেমালাপ কৰিব বিচাৰিছোঁ জানো বাৰু? সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা কৰি হৰা পাখণ্ড আচাৰ। আজি এই সমস্ত ভকত ভকতনী একত্ৰ হৈ আজি পাঠাচাৰ্যৰ মুখেদি শ্ৰী মুখেদি আমি কৃষ্ণ ভগৱন্তৰ যগুণ নাম আমি একান্তভাৱেৰে যদি দৃঢ় বিশ্বাসেৰে যদি আমি শ্ৰৱণ কৰিব পাৰোঁ, হে মোৰ কৃপালু বান্ধৱ আৰু আই সমস্ত, আমাৰ হৃদয় পদ্মত থকা পৰমাত্মা তেতিয়া পৰম সন্তুষ্ট হ'ব আৰু পৰমাত্মাৰ কৃপাত আমাৰ জীৱাত্মাই গতি পাব। এইটোৱে হ'ল মূল ৰহস্য। আহক আমি পদবন্ধে যোৱাৰ প্ৰয়াস কৰোঁ। কৃষ্ণ অৰামে দূৰ ঘূৰম ৰমকীয় নেদেখিও আগে কেতিক্ষণে ধৰে আখি মহামৃত্যু ভাবে নপাইবা যাতনা যেবে যমৰ কাৰণে অসীম শৰণ যাওঁতে কৃষ্ণৰ চৰণে পৰম প্ৰহৃদ হে মহাহৰি যাৰ নাম লৈলে মাত্ৰ সংসাৰ কতৰি হেনয় কৃষ্ণ ভজা যে কাম নিৰন্তৰে নৰে ডাকি বোলা ৰাময় হৰি ৰাম হৰি ৰাম কৃষ্ণ হে লোকাই, গতিকে তোমাৰ সমস্তে তোমালোকৰ ইমান সুন্দৰ মূল্যৱান এই দেহাটোৰ বিষয়ৰ লগতে খেলি নষ্ট নকৰিবা। কি কৰা? একমাত্ৰ ভকতৰ সংগত বহি কৃষ্ণৰ যশ কীৰ্তন কৰি তোমালোকৰ জীৱন ধন্য কৰা। আহক আমি পিছৰ পদৰ মাধ্যমেদি যোৱাৰ প্ৰয়াস কৰা হওক। কৃষ্ণ অৰামে নিকট তিকুক শুনা পৰিহিত ইটো কথা চৰিত ঈশ্বৰ কৃষ্ণৰ দেখি মুখকেন বিনোদ গ্ৰাম্য গুণপীত মাধৱৰ মহা পৰিহাস শুনি মনত ইয়াতি উৎসুক আকণ্ঠ জলত মজি আচৈজাৰে কাম্পৈত ৰত কৃষ্ণ কৃষ্ণ এই সমস্ত কাহিনী সমস্ত গোপী সমস্তই কেনেকে যায় কাটায়নী ব্ৰত পালন কৰি আৰু গোপীসকলৰ তেওঁলোকৰ সমস্ত বস্ত্ৰ কেনেকে কিয় কৃষ্ণ ভগৱন্তই লৈ গৈ তেলীয়া পদমত ৰাখি গোপীসকলৰ লগত বিনোদ কৰিছিল। এই সম্পৰ্কত মহামুনি শুকে ৰজা পৰীক্ষিতক কৈছে, হে ৰজা পৰীক্ষিত,
তুমি এই কথাখিনি তম কৰিব পাৰিছানে বাৰু? যিহেতুকে জগতৰ ঈশ্বৰ কৃষ্ণ ভগৱন্তই গাঁৱলীয়া কিছুমান নাৰীৰ লগত কি কৰিছে যায়, তেওঁৰ প্ৰেমালাপ কৰি বাৰ্তালাপ কৰি তেওঁ বিনোদন লাভ কৰিছে। আৰু এই ভাগৱতে আমাক এটা কথা জ্ঞান দিছে দেই, যে সাধাৰণতে সিদ্ধ পুৰুষসকলে ভকতসকলে কি কৰিব লাগে, পথে নাৰী বিবৰ্জিতা, অৰ্থাৎ নাৰীৰ পৰা আঁতৰত থাকিবলৈ আমাক ভাগৱতে উপদেশ দিছে। আৰু সেই কৃষ্ণ ভগৱন্তই বিবস্ত্ৰ হৈ গোপী সমস্তই জলত কেলি কৰিছিল, নহয় জানো বাৰু? জগতৰ ঈশ্বৰে তেওঁলোকৰ সেই বিবস্ত্ৰৰ ৰূপটো চাই আমোদ কৰিব কিয় লাগে? ইয়াৰ ৰহস্য সেই হ'ল গোপী সমস্ত তেতিয়া যায় নিৰ্গুণ আপুনি আমি পখামি ধৰ্মত বৰ্তি আছো, গুণত আছো। আৰু গুণত আছো কাৰণতেই আপুনি আমি লজ্জা নিবাৰণৰ কাৰণত আমাৰ বস্ত্ৰৰ প্ৰয়োজন হৈছে। আৰু যদি নিৰ্গুণ ভকতে যদি বস্ত্ৰ হ'ব পৰা যায়, সেইজনক বস্ত্ৰৰ লজ্জা নিবাৰণৰ কাৰণত বস্ত্ৰৰ প্ৰয়োজন নাই। তাৰ এটা উদাহৰণ পালোঁ আমি মহামুনি ব্যাসৰ গৰ্ভত সেই কুকুৰটো যাই সোমাই গ'ল। 12 যুগৰ পিছত এদিনাখন কি হ'ল, ব্যাসৰ গৰ্ভৰ পৰা কোনো শাস্ত্ৰই ব্যাসৰ গৰ্ভৰ পৰা, কোনো শাস্ত্ৰই ব্যাসৰ পত্নীৰ গৰ্ভৰ পৰা শুকৰ জন্ম হৈছে বুলি কৈছে। শুকৰ জন্ম হৈ তেওঁ এজন চম্পল ডেকা এজন জন্ম হৈ তেওঁ বিবস্ত্ৰ হৈ তেওঁ বাট বুলিলে, তেওঁ পিতৃ মাতৃক ঘূৰিও নাচালে। পিতৃ ব্যাসে পুত্ৰৰ স্নেহত পিছে পিছে হে পুত্ৰ ৰবা কৰি যাওঁতে এখন নদী পালেগৈ যায়, য'ত নেকি স্বৰ্গৰ অপেচৰা সমস্তই আহি তাত বিবস্ত্ৰ হৈ জলকেলি কৰি আছিল। আৰু তেওঁলোকৰ গাত চুচি যোৱাৰ দৰে এই ঘৰ যৌৱন পাত্ৰ সুখমুনি পাৰ হৈ গ'ল, কিন্তু কি নহ'ল, এই অপেচৰাসকলে লজ্জা অনুভৱ নকৰিলে। পিছে পিছে গৈ আছে বৃদ্ধ ব্যাস পিতৃ। বৃদ্ধ পিতৃয়ে যেতিয়া নদীৰ গৰাত নামিল, সেই অপেচৰাসকলে দৌৰি উঠি আহি বস্ত্ৰ পৰিধান কৰিলে। তেতিয়া ব্যাসৰ অত্যন্ত খং উঠিল। সেই অপেচৰা সমস্ত, তোমালোক এনেকুৱা কুলাংগাৰ, তোমালোকৰ ওচৰেদি এটি ঘৰ যৌৱন পাত্ৰ ডেকা ল'ৰা যাওঁতে তোমালোকৰ লজ্জা নালাগিল। আৰু মই বৃদ্ধজন আহোঁতে কিন্তু তোমালোকে লজ্জা অনুভৱ কৰিলা। মই তোমালোকক অভিশাপ দিম। তেতিয়া সেই অপেচৰা সমস্তই ক'লে যে হে মুনিবৰ, ব্যাস মুনিবৰ, তুমি এতিয়াও বিষয়তে আছা, আৰু বিষয়ত আছা কাৰণত আমি তোমাক দেখা পাই লজ্জা অনুভৱ কৰি লজ্জা নিবাৰণৰ কাৰণত বস্ত্ৰ পৰিধান কৰিলোঁ। তোমাৰ যিজন আমাৰ ওচৰেদি যৌৱন পাত্ৰ ডেকা গুচি গ'ল, তেওঁ নিৰ্মায়া, তেওঁৰ মায়াই তেওঁক কি কৰিব নোৱাৰে, লংঘিব নোৱাৰে। গতিকে তেওঁক আমি দেখা পাই লজ্জা অনুভৱ নকৰিলোঁ। ঠিক তেনেকৈ ভাগৱতৰ 3য় স্কন্ধত কপিল মহাপ্ৰভুৱে মাতৃ দেৱহতী কৈছিল, যেনে মধ্য মতুৱালে কটিৰ বসনো আছে নাই কিছু নজানয়। আকান্ত ভকতজনে তেওঁৰ তেতিয়া তেওঁৰ লজ্জা বোলা বস্তু নাই, একমাত্ৰ তেওঁৰ ধান্দা ক'ত, একমাত্ৰ মতি ক'ত থাকে,
জগতৰ ঈশ্বৰ কৃষ্ণ ভগৱন্ত নহয় জানো বাৰু? এইখন অকণমান উপৰঞ্চি কৈ আমি আকৌ পদৰ মাজলৈ সোমোৱাৰ প্ৰয়াস কৰিলোঁ। গতিকে এই কৃষ্ণ ভগৱন্ত আকণ্ঠ জলত মজি আচৈ যাৰে কাম হৈ তৰতৰি বুক, অৰ্থাৎ যিসকলে সম্পূৰ্ণ বিষয়তে মজি আছে সেইসকলে কি হয়, তেওঁলোকে মায়াত থকাৰ কাৰণত প্ৰভু ভগৱন্তৰ অস্তিত্ব একো বুজি নাপায়। আমি যতে কুমাৰী তৈৰে পৰাবলৈ শুনা গোপৰাজ সুত, তুমি মহাজন হেন অন্যায় কৰিতে নুহি যুগুত, শ্যামল সুন্দৰ তোমাৰ একে দাসী, হয়তো গোপবধূ আমি কমল নয়ন নিউ কবখন কদম্ব বৃক্ষৰ নামি। তেতিয়া গোপী সমস্তই জলৰ পৰাই তেওঁলোকে নিবেদন কৰিছে, হে নন্দ কুমাৰ, তুমি এনেকুৱা অনৰ্থ নকৰিবা নকৰিবা, যিহেতুকে আমি তোমাক জনমে জনমে স্বামী ৰূপে পাবৰ কাৰণে বাঞ্ছা কৰি আছিলোঁ আৰু আছোঁ। গতিকে আমি আজি সমস্ত গোপ বধূ শব্দৰ অৰ্থ বোৱাৰী, জীয়ৰীসকল নহয়, গোপ গোপিনী বোৱাৰীসকলেও কৃষ্ণ ভগৱন্তক পাবৰ বাবে কাত্যায়নী ব্ৰত কৰি তেওঁলোকে কি কৰিছিল, বিবস্ত্ৰ হৈ জলত কেলি কৰি আছিল। গতিকে হে কৃষ্ণ, তুমি এনে অন্যায় নকৰিবা, তুমি কদমৰ পৰা নামি আহি আমাৰ লজ্জা নিবাৰণৰ ব্যৱস্থা কৰা। এইবুলি গোপীসকলে কৃষ্ণ ভগৱন্তক তুতি কৰিছে। আহতো আমি যুৱান নিকমে বুনৈ অৱগৰ্বে শুনাৱে দামোদৰ বস্ত্ৰনে দাজেমে নন্দ ৰয়াগত কৰিব হবে গোচৰ, হেন শুনি আহি মাধৱে বলন্ত যেবে কমে ভৈৰা দাসী, তেবে মোৰ বাক্য কৰি বাতৰত উঠি বস্ত্ৰ গোপিনীয়ে সমস্তই তেতিয়া কৈছে যে তুমি যিটো অনৰ্থ কৰিবলৈ যত্ন কৰিছা, মনত ৰাখিবা কিন্তু আমাৰ ৰজা নন্দক যাই তোমাৰ কুকীৰ্তি সমস্ত কুকীৰ্তি আমি যাই ৰজাক জনামগৈ যায়। আৰু এই বুলি কোৱাৰ লগে লগে কৃষ্ণ ভগৱন্তই মিচিককে হাঁহিটো মাৰি তেতিয়া গোপীসকলক উদ্দেশ্য কৰি কৈছে, যদি তোমালোক মোৰ দাসী হলাই মোক যদি স্বামী ৰূপে পাবৰ কাৰণত
তোমালোকে কাটায়নী ব্ৰত পালন কৰিছাই, তেতিয়ালৈকে তোমালোকেতো মোৰ ভাগদাৰ সমৰে হ'ল, মোৰ ডাকি হোৱা নাই, মোৰ ভাগদাৰ সমৰে হ'লা। তেতিয়া স্বামীৰ আগত আকৌ তোমালোকে কিয় লজ্জা কৰিব লাগে? আহা আহা আহা, তোমালোকে উঠি আহা, মোৰ কদমৰ ওচৰলৈ আহা, মই তোমালোকক কি দিম, তেতিয়াহে বস্ত্ৰ তোমালোকক দান দিম। আৰু এই বুলি কোৱাত কি হ'ল? আহক। অৰামে যেবে তুমি খব নাখা উঠি ঐক নেদিব বস্ত্ৰ দুনাই তোমাখাৰ ৰাজা ক্ৰোধ কৰি আখি উৰুৱাই বেমূৰ চাই কৃষ্ণৰ নিবন্ধ শুনিয়া উঠিলা যাৰে কম্পে লাজে গোপী অংগ ঢাকি দুই হাতে তনু বন কৰি গোপীসকলৰ এনে বাৰ্তা পাই কৃষ্ণ ভগৱন্তই তেতিয়া কৈছে, যদি তোমালোকে বস্ত্ৰ নিবৰ কাৰণত জলৰ পৰা উঠি নাহা, যোৱা তোমালোকে মোৰ পিতৃ নন্দ ৰজাক সমস্ত মোৰ কুকীৰ্তিৰ বিষয়ে তোমালোকে জনোৱা হৈ যায়। মোৰ পিতৃ তোমালোকৰ ৰজা নন্দই মোৰ যি চাই উলিয়াই অৰ্থাৎ মোক যি শাস্তি দিয়ে দিয়ক, মই তাৰ কাৰণত কুণ্ঠাবোধ নকৰোঁ, কিন্তু তোমালোকে উঠি নাহিলে মই তোমালোকক কেতিয়াও মই বস্ত্ৰ নিদিওঁগৈ। তেতিয়া কি হ'ল? আহকচোন। অৰামে হেন দেখি সবে বস্ত্ৰ কান্ধে লৈ কৃষ্ণে কদম্ব নামি আতি প্ৰীতি হুইয়া হাঁহিয়া গোপীক মৰিলা জগত স্বামী। অৰামে শুনা সখী খব ধৰি মহাব্ৰত বস্ত্ৰে কৰি স্নান ব্ৰতৰ নাখন সিজিল পাতক তোমাখাৰ নাহি জ্ঞান। কৃষ্ণ ভগৱন্তৰ কথাত সমস্ত গোপীয়ে কি কৰিলে? নিজৰ গোপন অংগ দুয়ো হাতেৰে ঢাকি তললৈ মূৰ কৰি অৱনত কৰি কৃষ্ণৰ ওচৰলৈ চুপচাপাকে আহিছে। আৰু তাকে দেখা পাই কৃষ্ণ ভগৱন্ত পৰম সন্তুষ্ট হৈ তেওঁ কদমৰ পৰা সমস্ত তেওঁলোকৰ বস্ত্ৰ, আমি গাঁৱলীয়া ভাষাত ক'ব লগা হ'লে সেইকাৰণে কোনো লোকে কি কয়, কৃষ্ণ ভগৱন্ত মেখেলা চোৰ বুলি কয়, নহয় জানো বাৰু? হয়নে বাৰু? গতিকে কৃষ্ণ ভগৱন্তই গোপীৰ সমস্ত বস্ত্ৰ আনি যাই তেওঁলোকক এতিয়া কৈছে, আহকচোন কৃষ্ণ। অৰামে ক্ষীৰৰ উপৰে হৰি কৃতাঞ্জলি কৰা হবে নমস্কাৰ সিটো পাতকৰ প্ৰায়শ্চিত্ত হুইয়া ময়ো বস্ত্ৰয়া পুনাৰ কৃষ্ণৰ বচনে এক হাতে ঢাকি গুপ্ত অংগ আপোনাৰ শিৰৰ উপৰে এক হাত থৈয়া কৰিল তেতিয়া গোপীসকলে নিৰুপায় হয়
লজ্জা নিবাৰণৰ অৰ্থে এখন হাতেৰে তেওঁলোকৰ গোপন অংগ ঢাকি এখন হাতেৰে তেওঁলোকে কৃষ্ণ ভগৱন্তক নমস্কাৰ দিছিল যে হে প্ৰাণ কৃষ্ণ, তুমি কি কৰা, আমাক আৰু লজ্জানত নকৰিবা, যিহেতুকে আমি জনমে জনমে তোমাকে স্বামী ৰূপে পাবৰ বাবেৰে আমি এনে ব্ৰত পালন কৰিছোঁ, গতিকে তুমি আৰু আমাক লজ্জানত নকৰিবা। কিন্তু কৃষ্ণ ভগৱন্তই কি কৈছে, যদি তোমালোকে মোক পাবৰ বাবেৰে, মোক স্বামী ৰূপে পাবৰ বাবেৰে তোমালোকে কাত্যায়নী ব্ৰত পালন কৰিছিলা, তেতিয়াহ'লে বিবস্ত হৈ তোমালোকে জলত কেলি কৰা মানে এই পাপত কিয় পৰিলা দেই। আৰু এটা কথা, হে মোৰ কৃপালু বান্ধৱ সমস্ত, হয় আজি এইখন সমাজতে মোৰ মাতৃ সম আই সমস্তও আছে, মোৰ কন্যা সমস্ত সমান বোৱাৰী জীয়াৰীও আছে, কিন্তু আজি ভাগৱতত কি হ'ল, ভকতি মাৰ্গত এই লজ্জা যদি অনুভৱ কৰিব পৰা যায়, তেতিয়াহ'লে ভকতি নিশিতে আপোনালোকে আমাক নিন্দা নকৰিব। আপুনি এইটো বয়সত কিয় লজ্জাবোধ কৰা নাই, এই বুলি যদি কয় নিৰূপায়, আহক আমি ভক্তি মাৰ্গত আমি সমস্তই এতিয়া একে সমনীয়া। আইসকলে নিজৰ সমনীয়াৰ আগত যেনেকে সকলো অন্তৰৰ গোপন কথা ক'ব পাৰে, আমি পুৰুষসকলেও একে সমনীয়াৰ আগত বহু গোপন কথা কওঁ নে নকওঁ বাৰু? আজিও ইয়াৰ মোৰ পুত্ৰ সম যদি কোনোবাও আছে, মোৰ নাতি বয়সৰো আছে, মোৰ মাতৃ বয়সৰ বা মোৰ কন্যা বয়সৰো আছে, আজি এই দ্বিতীয় বৈকুণ্ঠত যিমান সকল ভকত ভকতনী আছো, আমি সকলো সমবয়সৰ, অৰ্থাৎ ভকতিৰ ৰাজ্যত আমি আছো। ইয়াত লজ্জা যদি কৰা যায়, তেতিয়া ভকতি আমাৰ কি হ'ব, বিনষ্ট হ'ব দেই। গতিকে হে গোপী সমস্ত, তোমালোকে যিটো পাপ কৰিলা, বিবস্ত হৈ তোমালোকে কাত্যায়নী ব্ৰত যে পালন কৰিলা, ইয়াৰ পাপৰ প্ৰায়শ্চিত্ত আহা, তোমালোকে এক হস্তে নহয়, দুয়ো হস্তে মোক প্ৰণাম কৰি মোক তুতি কৰা। তোমালোকৰ যি পাপ উপাৰ্জন হৈছিল, সমস্ত পাপ মই কি কৰিম, মোৰ অমৃত নয়নেৰে এবাৰ তোমালোকক দৰ্শন কৰাৰ লগে লগে তোমালোকৰ সমস্ত পাপ দূৰ হ'ব। কি কৰিলে গোপী সমস্তই, আহক পদবন্ধে যাওঁ। অৰামে হেন দেখিলো নাই, কৃষ্ণে বুলিলন্ত আৰকা লংঘিলা বেদ, এক হাতে জিতু নেবক প্ৰণামে, তাৰ হস্ত ছেদ, দুয়ো হাতে যেবে কৰিয়া প্ৰণাম, তেৱেশে ব্ৰত সহাংগ, শুনি দুয়ো কৰ শিৰ ততুনিল, তেজিয়া যেতিয়া গোপিনী সমস্তই কৃষ্ণ ভগৱন্তৰ সেই সিদ্ধান্ত শুনিলে, আৰু সেইবাৰ তেওঁলোক কি হ'ল, নিৰ্মায়া হৈ গ'ল, অৰ্থাৎ নিৰ্গুণ হ'ল। আপুনি আমিও এতিয়া প্ৰত্যেকে গুণত আছো,
আমাৰ তিনিটা গুণত আছো, সতৰ ৰজ তমৰ তিনিটা গুণত আছো। বৰ্জৰ গোপিনী সমস্ত তেতিয়া সেই মুহূৰ্তলৈকে কৃষ্ণকে দেখা পাই কি হ'ল, তেওঁলোকেও তমৰ ৰজ আৰু সত গুণত তেওঁলোক বৰ্তি আছে। আৰু কৃষ্ণৰ শ্ৰী সিদ্ধান্ত পোৱাৰ লগে লগে গোপীসকলে লগত কি হ'ল, তমগুণ ৰজগুণ আৰু সতগুণ এৰাই তেওঁলোকে নিৰ্গুণলৈ গুচি গ'ল। তেতিয়া গোপীসকলৰ লজ্জা বোলা বস্তুটো একো নাইকিয়া হৈ গ'ল। আৰু লজ্জা যেতিয়া এৰিলে, লজ্জা এৰি তেতিয়া কৃষ্ণ ভগৱন্তক গোপী সমস্তই নিজৰ সমস্ত গোপন অংগ এৰি কৃষ্ণ ভগৱন্তক দুয়ো হাত জোৰ কৰি তুতি কৰিলে, হে কৃপালু কৃষ্ণ, তুমি আমাক কৃপা কৰা, তুমি আমাক কৃপা কৰা।